শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল আজি আমাৰ অসমৰ সংস্কৃত বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱা তেওঁৰ আজি জন্মদিন 1850 চনৰ 21 মে আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল তেওঁ অসমৰ প্ৰথম গ্ৰেজুৱেট আৰু তেওঁ হৈছে অসমীয়াৰ প্ৰথম প্ৰশাসনিক বিষয়া তেওঁ সংস্কৃত আচলতে খুব সৰু কালৰ পৰাই তেওঁ পঢ়া-শুনা কৰিছিল সংস্কৃতত তেওঁ বহুত আচলতে ডিকচনেৰীও লিখিছে আৰু তেওঁ বহুত অৱদান আচলতে আমালৈ আগবঢ়াই থৈ গৈছে সূৰ্য কুমাৰ ভূঞাদেৱৰ আনন্দৰাম বৰুৱা নামৰ জীৱনী যিখন গ্ৰন্থৰ অলপ মই আচলতে পঢ়িছিলোঁ তাৰ পৰাই সূৰ্য কুমাৰ ভূঞাদেৱে আনন্দৰাম বৰুৱাৰ বিষয়ে লিখা কিছু কথা আপোনালোকক আজি কম আচলতে সূৰ্য কুমাৰ ভূঞাদেৱে লিখিছে হয়তো অসমীয়া মানুহৰ আক্ষেপ থাকিব পাৰে কাৰণ তেওঁ অসমীয়া ভাষাত তেওঁ গ্ৰন্থ লিখা নাছিলে গতিকে সেই বুলি তেওঁ ধৰক কোনো ব্যৱস্থাপক সভাত মিউনিচিপালিটি টেক্স কমাবলৈ গভৰ্ণমেণ্টক কোনো প্ৰস্তাৱ দিয়া নাছিলে তথাপিতো তেওঁৰ কিবা গুণ ৰাখি বহাটোটা হ'লনে তেওঁ আছিল সাহিত্য আকাশৰ পূৰ্ণচন্দ্ৰৰ সাহিত্য অমীয়া পান কৰোঁতা তেওঁৰ আত্মবিভোৰ হৈছিল তেওঁ মানে সংস্কৃততেই মন প্ৰাণ আচলতে একেবাৰে সপি দিছিলে আৰু তেওঁ মানে আনন্দৰাম বৰুৱাই মানে কৈছিলে যে কোনোবা যদি মেধাৱী মানুহে সংস্কৃত চৰ্চা নকৰে তেওঁ হেনো খুব বেয়া পাইছিলে মহাত্মা মেধাৱী পুৰুষসকলে দেশৰ পোনপাকে কিবা উপকাৰ কৰক বা নকৰক আওপাকে এইটো উপকাৰ কৰি যায় যে সেই জাতিৰ অন্তৰ্নিহিত ভৱিষ্যত বা একেবাৰে ওখ খাপলৈকে উঠাব পৰা শক্তি বা চৰম উৎকৰ্ষ সম্ভাৱনা আঙুলিয়াই দেখুৱাই যায় আনন্দৰাম বৰুৱাই জগতৰ মহাসভাত অসমীয়া জাতিৰ এই মানসিক উৎকৰ্ষৰ সম্ভাৱনা ঘোষণা কৰি গৈছে তেওঁ দেখুৱাই গৈছে যে অসমীয়া মানুহ সোপা ঢিলা অকামিলা খৰিকটীয়া বা পানী তোলা শ্ৰেণীৰ মানুহে নহয় তেওঁলোকৰ মাজতো অসাধাৰণ মগজ লৈ মেধাৱী পুৰুষৰ জন্ম হোৱাৰ সম্ভৱ গতিকে আনন্দৰাম বৰুৱাই আমাৰ হয় তেওঁ অসমীয়া ভাষাত লিখা নাই কিন্তু তেওঁ দেখুৱাই থৈ গৈছে যে অসমীয়া মানুহে আচলতে কি কৰিব নোৱাৰে